কি হ্যাপি টিচার ডে কোয়াশে বল আজি কি হবো আজি হ্যাপি টিচার ডে আজি হ্যাপি টিচার ডে আজি হ্যাপি টিচার ডে আজি আমার স্কুল হ্যাপি টিচার ডে তো হে গাইজ নমস্কাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ৰহিম বাদছা ব্লগ চেনেলৰ পৰা আৰু তাৰ আগে তোমালোকক সকলোকে হেপী টিচাৰ ডে শুভেচ্ছা জনাওঁ তো গাইজ তোমালোকে হয়তো সকলোৱে জানা তো আজি বহুত মানে ভাল লগৰ দিন বহুত সন্মানীয় এটা দিন তো আজি হলো আমাৰ 5 ছেপ্টেম্বৰ মানে শিক্ষক দিৱস তো আজি হলো হেপী টিচাৰ ডে আৰু এতিয়া আমি গৈ আছোঁ স্কুলত মানে আমাৰ স্কুলত আজি শিক্ষক দিৱস পালন কৰা হ'ব তো আৰু মানে বেলেগ বেলেগ কি হয় সকলোখিনি আপোনালোকক দেখাম তো ভিডিঅ'টো ভালকৈ চাই থাকক আৰু বহুত কিছু জানিব পাৰিব শিক্ষক দিৱস তো গাইজ আমি এতিয়া মানে ঘৰৰ পৰা নামি আছোঁ মানে গৈ আছোঁ এতিয়া আমি স্কুলত গতিকে ৰাতিপুৱা মানে এতিয়া বাজে কিমানটা 8টা বাজে তো আমি গৈ আছোঁ স্কুলত তো আজি স্কুলত মানে বেলেগ মানে কি হ'ব তো গাইজ আপোনালোকক দেখাম তো চাই থাকক ভিডিঅ'টো এই ভিডিঅ'ৰ পৰা আপোনালোকে বহুত মানে কিছু জানিব পাৰিব শিক্ষক দিৱস হিচাপে মানে আৰু আমাৰ ৰোল ইফালে আহি আছে ৰোল আজি কি দিৱস হয় আজি শিক্ষক দিৱস বুলি কোৱা হয় তো এইফালে জেৰুল গৈ আছে জেৰুল আজি কি হ'ব আজি শিক্ষক দিৱস অলপ জোৰ কৰি কওক না ৰাতিপুৱা ইমান জোচ মানে জোচটো থাকিব লাগিব নহয় তো আজি কি দিৱস শিক্ষক দিৱস মানে টিচাৰ ডে তো দে यार আহিলোঁ আমাৰ স্কুলত তো এতিয়া আমি ৰাতিপুৱাই আহিছোঁ বাৰু তো আমি গৈ আছোঁ এতিয়া আমাৰ ৰুমত তো আজি মানে বেলেগ কি হ'ব সকলোখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বস কি হইছে তো গাইস এটা আমাদের রুম তো গাইস মানে রুমত আহি মানে এটা বেয়া মানে কি হ'ব মানে যেহেতু আমাৰ শিক্ষক দিৱস তো ছাৰক মানে কিবা সন্মান কৰিব লাগিব তো মানে 20 টকাকৈ মানে ধৰিছে তো সেইকাৰণে মানে 50 টকা দি 20 টকা দিলো আৰু 30 টকা ঘূৰাই নিলো আৰু তো দিব লাগিব তো চাই থাকা ভিডিঅ'টো আৰু তাৰ পিছত কি হয় সেইখিনি আপোনালোকক দেখাম তো ইয়াৰ তো নাজিৰ আজি কি কাৰণে টকা উঠাই আছে আজি শিক্ষক দিৱস তো গাইস এইফালে মানে লিখি আছে আমাৰ নুৱালমে মানে কোনে যি মানে টকা দিছে চাওক এইফালে আছে 20 টকা কৈ দিছে আৰু এইফালে নাম আৰু এইফালে নম্বৰ তো গাইস যেহেতু আজি 5 ছেপ্টেম্বৰ মানে হেপী টিচাৰ ডে গতিকে চাওক কোনে লিখি আনিছে মজা কৰি তো আমি মানে লিখি আনিছোঁ কালি ৰাতিপুৱা দেখিছোঁ এইফালে আমি টনাই দিছোঁ এইটো চাওকচোন কেনে হৈছে কমেন্ট কৰি কৈ দিব আপোনালোকে কবি তো পাস মেরে आओ कभी तो नजरें मुझसे मिलाओ कभी तो दिल से दिल को मिलाओ हो जाना मेरी जान টকা দিছা কিমান টকা 20 টকা হয় কি হ'ব আজি হেপী টিচাৰ ডে কি হেপী টিচাৰ ডে কি হ'ব হেপী টিচাৰ ডে अरे कहना क्या चाहते हो तो आज की होबो आज हैप्पी टीचर डे तो जेर आज की होबो आज हैप्पी टीचर डे মইদুল आज की होबो आज আমার স্কুলত हैप्पी टीचर डे आज की हैप्पी टीचर डे কোয়াশে বল आज की होबो आज हैप्पी टीचर डे ও কিমান টকা দিছাও মই 500 টাকা বাংলি করি 20 টাকা দিছি 500 টাকা বাংলি করি 20 টাকা দিছা নাই বাপরে ইমান মোহব্বত হয় বড়িয়া সুলিমান টকা দিছে নাকি আজি কি হয় টিচার ডে হ্যাপি টিচার্স ডে কোনওয়ালা আজি কি হয় 5 সেপ্টেম্বর হ্যাপি টিচার ডে আজি কি হবে 5 সেপ্টেম্বর হ্যাপি টিচার ডে বড়িয়া কি আজি হলো হ্যাপি সেপ্টেম্বর হ্যাপি টিচার ডে আজি কি দিবস হয় শিক্ষক দিবস হ্যাপি শিক্ষক দিবস আজি হ্যাপি কি হয় আজি কি হয় আজি শিক্ষক দিবস হয় আজি হ্যাপি টিচার্স ডে বঢ়িয়া তো বস আজি কি দিবস আজি টিচার ডে হ্যাপি টিচার ডে বঢ়িয়া আজি কি হ'ব হ্যাপি টিচার ডে আজি
আজি মই ইয়াত শিক্ষক দিৱসৰ বিষয়ে দুআষাৰ ক'বলৈ বিচাৰিছো। যদি কিবা ভুল ভ্ৰান্তি হয় তেন্তে ক্ষমা কৰি দিব। প্ৰথমতে মই মোৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীলৈ শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। অনুমতি দিবলৈ অনুৰোধ জনাইছিল।